হেল্ল' টেনশ্যন কিহৰ ইমান টেনশ্যন এইটোৰ তোৰ পইচা গেল নেকি এইয়া তোক মই আগৰ পৰা কৈছিলোঁ নে তই আমাৰ লগত খেল আমাৰ লগত আমাৰ চিষ্টেমত বুলি তইতো মোৰ কথা নুশুনা এতিয়া পাইছা জুতিটো আৰু এটাইতো সেই দেখিছাহে নহয় শুনছাহে বায়েকৰ লগত থওঁতে কি গতি হৈছি গতিকে তই তোক মই বাৰে বাৰে সেইকাৰণে কৈ আছিলোঁ তই এতিয়াও সময় আছে সেইগিলা তই বাদ দি আমাৰ চিষ্টেমত আমাৰ লগত খেল একদম কম সময়ত মালামাল হৈ যাবি তোৰ চব উঠি যাব আগত যিমান বেছি তাতে তোৰ আমাৰ ইয়াত চব উঠি যাব তোৰ নাই 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 তই চিন্তা কৰিব লগা একোৱে নাই তই আহিলেই হ'ল মাত্ৰ তোক মই কিমান হাজাৰ হাজাৰ ল'ৰাক মই ট্ৰেইনিং দি আছোঁ মই কত হাজাৰ হাজাৰ ল'ৰাক ট্ৰেইনিং দি আছোঁ আৰু তোক মই এনেকুৱা বনাই দিম তই একদম কম সময়ৰ ভিতৰত তোৰ যিমান গৈছি তাৰ ডাবল তই উঠাই দিব পাৰিবি তই কালি মোক লগ কৰচোন দে হ'ব দে এতিয়া ৰাখ ঠিক আছে হেল্ল' কি খবৰ ভাই তহঁতৰ বছক নিলা বোলেচোন হা মই কৈছিলোঁ নে আগতে কথা নুশুনা বায়েকৰ বিয়া পাতে আকৌ 3 কোটি টকা দেই বিয়াৰ এতিয়া কেনে তহঁতৰো পাগলা কৰিব গতিকে সেইটো বাদ দি আমাৰ লগত কম সময়ত মালামাল হৈ যাবি কি তই টেনশ্যনে ল'ব নালাগে আমাৰ এইবিলাক চব একদম পুৰা ওপৰ মহললৈকে আমাৰ হাত আছে গম পাইছা গতিকে আমাৰ এইবিলাক টেনশ্যনে নাই টেনশ্যন ল'বই নালাগে বুলি কৈছোঁ নহয় মানে এইয়া কি ক'ম আৰু আমাৰ এইবিলাক একদম পুৰা ওপৰত মানে হাত আছে এনেকুৱা জেগাত হাত আছে আমাৰ কোনো সেইবিলাক টেনশ্যনে নাই পুলিচ কিবা মাৰ এইবিলাক মাৰ বুলি তই আমাৰ লগত আহি যায় সেইটো বাদ দি এই কি এটা কথাকে তই বিশ্বাস নকৰা আমাৰ লগত এই ট্ৰেডিংটো কৰিলি নহয় তই মই কৈছোঁ তই যিকেইটা পইচা থবি তই নম্বৰ দি থবি তই চিন দি থবি সেইকেইটা পইচাৰে পাবি তই একদম গেৰাণ্টি 100% গেৰাণ্টি আৰু আমাৰ এই ট্ৰেডিং একে আটা পিঠাহে 14 দিনৰ পৰা চলি আছে গম পাইছা গতিকে এই ক'ত ফাল্টু মাৰাকৰ মানে 2 দিন 3 দিনত হেৰি হোৱাৰ মানে হেৰি হৈ পেলাই ক'ৰবাত লৈ তই বা মাথা মাৰি ঘূৰি আছা আৰু এতিয়া অলৰেডি তহঁতৰ বছক বহুত নিলে গমে পাইছা তহঁতৰ পাল্লা আহি আছে সেইকাৰণে মই কৈছোঁ তই আমাৰ চিষ্টেমত আমাৰ মতে ট্ৰেডিং কৰ একদম 110% গেৰাণ্টি দিলোঁ তোক মই পেঞ্চিল কি কৰি আছানো কি কৰিবি আৰু অলপ বিজনেছৰ মাথা মাৰি আছো ৰ বিজনেছ কিনো বিজনেছ কি বিজনেছে গম পোৱা নাই নেকি এইবিলাক মোবাইলত কি হৈ আছে একো গম পোৱা নাই দেখোন মোবাইল চবাইল নাচা নেকি অলপ কম চা হয় এইটো কথা আৰু মই কি নাজানো অলপমান শিকিব পাৰিবি মই সেইকাৰণে আহিলো দেচোন দে আজি মই অলপ শিকি যাম বুলি আহিছো শিকিব পাৰিবি ভালকে শিকিছো তই মোবাইল অনা নাই নাইতো এইটো মোবাইল লাগব বাৰু আনিম দে এতিয়া কথা নাই মুঠতে শিকাই দিম ঠিক আছে অলপ ভালকে এইটো মোবাইলত এইটো প্লে ষ্ট'ৰ বুলি যে পায় এইটো প্লে ষ্ট'ৰত এইটো এপ ডাউনলোড কৰিব লাগিব আৰু এই এপটোৰ নাম হৈছে কি জানা এপটোৰ নাম হৈছে এপটোৰ নাম ফলুং এপ এইটো ডাউনলোড কৰিব লাগিব কৰি ইয়াতে আৰু বাকী যিখিনি বস্তু আছে এতিয়া মই শিকাই দিলেও তোৰ মোবাইল নিজৰ মোবাইলটো হ'লে ভাল গতিকে মই তোক ভালকে পিছত শিকাই দিম গতিকে এই এপটোত পইচা থৈ আমাৰ আটা পিঠা 14 পুৰুষৰ পৰা চলি আহিছে দেখা নাই মোৰ কি ঘড়ী তাকেতো মই লক্ষ্য কৰি আছো তো ঘড়ী চশমা এইবিলাক দেখা পাই মই ভাবছো ই নিশ্চয় কিবা ভাল বিজনেছ আনিছে মই ভাবছো আজি মই যাম বুলি ঘৰত কৈছো মই দেৰি হ'ব বুলি বহিম বুলি আহিছো আৰু অলপ কৈছো বাৰু গতিকে কথা হ'ল তই সেইখিনি কৰিব লাগিব মোবাইলটো নিজৰ লাগব তোৰ মোবাইলটোত মই ভালকে দেখাই দিম বস্তুখিনি আৰু এপটোৰ কথা ক'লো এপটোৰ নামে হৈছে ফলুং এপ গতিকে এই এপটোত মানে পইচা থৈ আমাৰ মানে কোনো নহয় মানে একদম আটা পিঠা 14 পুৰুষৰ দিনৰ পৰা এইটো এপ চলি আহি আছে গতিকে মই ভালকে পিছত কেনেকে থব লাগে কেনেকে আপ হৈ কেনেকে ডাউন হৈ কেনেকে ইনকামটো বাঢ়ে মই গোটেই বস্তুটো শিকাই দিম কথা এটা হৈছে এই কিবা এটা আলোচনা সেনেকুৱা এটা ওলাই পেলাই আপোনাৰ লচা বচা হৈছে আমাৰ বিয়া পাতি পেলাই বোলে 3 কোটি দিম বুলি ক'লা বোলে আকৌ কিবা কৰিলা এই বিদেশত যাই হলে কিবা হনিমুনত বহুত পইচা টকা খৰচ কৰিলা এইবিলাক কেনেকে হৈছে
কলে কি বুঝা পাইছি নহয় জুতিটো কালি ৰঙা ঘৰৰ আলহী হা শুনছো পলেটত পাৱা নাই এই ইটো খোলতো নহয় আনিবা আৰে হেতু ইটোৰ একদম হেই গিলা ভেজালে নাই একদম নাই নে একেবাৰে নাই ওইনাক যায় ক'ব লাগিব আজি ইটো এনেকুৱা গ্যাৰান্টি মানে যে কই 100% বুলি মই আৰু 100 আৰু 10% বঢ়াই দিব পাৰো তাৰমানে এইটো মানে 100 কেও বেছি পাবি 100 কেও বেছি % গ্যাৰান্টি এটা কথা দে পেন্সিল পিছত যাতে লতি ঘটি লতপত নহয় পাইটো পাই পাবা লাগিব আৰু যাতে পিছত আমি কোৱা থানায় কোৰ্ট কাছাৰীত যাব লগা নহয় এই তো কৰা কৰি নকৰা নাই কিন্তু মই এটা কথাটো গ্যাৰান্টি দিলো এই যে তই থানাৰ কথা কৈছা কোৰ্টৰ কথা কৈছা থানাত যি ওসি হৈ আছে কোৰ্টত যি উকিল হৈ আছে তই হেতক একবাৰ সুধিয়েগে যা তাৰ বাপক ককাক হেতেও এই এপত পইচা থৈ আজি হি উকিল হৈ আছে আজি হি থানাত ওসি হৈ আছে মই তো গ্যাৰান্টি দি কলো বুজি পাইছা না এই পুলিশ এই উকিলৰ 14 গোষ্ঠীয়ে এই এপত পইচা থৈছি ঠিক আছে বাৰু পেন্সিল মই বাৰু বাকিখিনি কথা বুজি পালো এতিয়া বিজনেসটো কেনকে উঠবু আৰু কেনকে নামবু তইতো কলিয়ে মোক বিজনেসটো উঠা নামা কথা সেইখিনি কথা মোক ভালকে বুজি মই তো কৈছোৱে নহয় এটা মই দেখিয়ে দিলো এপটোৰ নাম হৈছে খলং এপ হেতু বুজি পালো এই কথাটো হল তো এইটো এপটো ঘৰতে বনাই লব পাৰা হা আৰু ইয়াত কেনেকে ধৰ পইচাটো উঠে আৰু পইচাটো কেনেকে নামে মানে বিজনেসটো কেনেকে আপ আৰু বিজনেসটো কেনেকে ডাউন হয় তাৰে এটা ক্লাছ লব লাগিব তই আৰু সেই ক্লাছটো মইতো পিছত ভালকে দি দিম তই দিবি তাৰমানে মই দি দিম বাস আৰু কত হাজাৰ হাজাৰ ল'ৰা ছোৱালীক মই ক্লাছ দি আছো বাৰু হয়নে গতিকে পিছত বাকিখিনি হৈ যাব আগতে ক্লাছটো ল'ব লাগিব এতিয়া কথা হ'ল কিন্তু তই এই যে তোক মই ক্লাছটো দিম এই ক্লাছটোৰ কাৰণে কিন্তু এটা ফিজ আছে আৰু এই ফিজটো এনে মই বেলেগৰ পৰা বাৰু মানে লওঁ আৰু অলপ বেছিকে লওঁ তই যিহেতু আমাৰ গাঁৱৰে মানুহ বা মোৰ তাত কিবা এটা শিকিম বুলি আহিছা তই মোৰ বেলেগ ফিজ দিব নালাগে এইটো তালৈ হেৰি হ'ল বুজিটো পাইছাহে এইটোত যদি তোৰ অসুবিধা হয় এইটো হ'লেও হ'ব এইটোতো যদি অসুবিধা হয় আমাৰ যিটো গাঁৱত চলে সেইটো হ'লেও হৈ যাব হ'ব সেইগিলা তই চিন্তা কৰিব নালাগে মাত্ৰ তই মোক ভালকে শিকাই দি আৰু যি হৈছে তোক মই মানে আজি এপটোৰ বিষয়ে পুৰা মানে একদম ক্লিয়াৰ কৰি দিওঁ তই আজিৰ পৰা যায় বা কালিৰ পৰা তই ঘৰত আৰম্ভ কৰিব পাৰিবি বাৰু হা এই যে খলং এপ বুলি ক'লো আজিকালি সেইটো এপ প্ৰায় নোহোৱাই হৈছে আগতে আমাৰ মানুহবিলাকৰ ঘৰে ঘৰে সেই এপটো আছিল এই যে খলঙত যে আমি এই মালটো ভৰাই থৈছিলো আগতে হা এতিয়াতো সেইকাৰণে কি কৰিব লাগিব ফলকাবা আছেনে ঘৰত আছে ফলকাবা আছে কাটি থোৱা আগিলি হ'লেও কথা নাই মানে ফলকাবা পাপ এটা কাটি আনবি আনি তাৰ এটা এক চাইডে ফুটা কৰিবি সৰুকে বুজি পাইছানে সৰুকে ফুটা কৰিবি ফুটা কৰি পেলাই ঘৰত যিকোনো এক ঠাইত থৈ দিবি দি তই সদায় যিটো কাম কৰা কাম কৰি আহি এটা পইচা ধৰ সদায় তাতে এই খলঙত ভৰাই যাবি আৰু তই বজাৰ কৰিব গেলি আলুৰ দাম 40 টকা বুলি কৈছি হা বেপাৰীৰ লগত কাজিয়া কৰি হ'লেও তই 2 টকা কমত আনবা চাবি 2 টকা বাছিল নে সেই 2 টকাটো আনি সোমাই থৈ দিলি বিজনেস উঠি গেল হয়নে তাৰপিছত তই যে শিখৰ কেই পেকেট খা নাই বুলি 3 পেকেট মাখা দিনত 2 পেকেট খাৱা 2 পেকেট খা তই 1 পেকেট কমাই দি 10 টকা বাছিল নে সেই 10 টকাটো আনি তই সোমাই দিলি খলঙত হা তোৰ বিজনেস উঠি গেল হয়নে আকৌ তই গধূলি 20 টকা মাৰা হয়নে 20 টকা তই কমাব লাগিব এইটো কমাব লাগিব তই যদি আজি 5 টকা কমাৱা এই যে 20 টকাটো যায় আছিল নহয় সদায় যায় হয়নে এই 5 টকাটো আনিতে সোমাই দিলি বিজনেস উঠি গেল এনকে আকৌ মাজা মাজি কেটাবা হয়তো তোৰ কাবা আকৌ পাৰ্টনাৰৰ লগত বাতয়ে মই বহিলো কোম্পানী 25 টকা হৈ গেল বা 30 টকা হৈ গেল বিজনেস ডাউন হৈ দিনা এই হেনেকে বিজনেস এই আপ এই ডাউন হৈ থাকিব বুজি পাইছা গতিকে ইয়াতে বিজনেস উঠাৱাটো নিজৰ লগত কথা আৰু মই যে এটা কথা কৈছিলো তই যিকিটা পইচা থবি সেইকিটাই পাবি বুলি হয়নে এই খলঙৰ পেটৰ পইচা কতো নাযায় এইয়া আমাৰ এটা বিটাই 14 গোষ্ঠীয়ে এই এপত পইচা থয়ে এই বিজনেস কৰিয়ে আমাক মানুহ বনাইছি তাৰ মানে এই বিজনেসটোৰ নাম খলং ট্ৰেডিং বিজনেস তই ঠিক বুজি পাইছা এই বিজনেসটোৰ নাম হৈছে খলং ট্ৰেডিং বিজনেস